नमस्कार बंधु बान्धवीসকল আপোনালোকে প্ৰথমতে কেশ ৰিৱাৰ্ডবিলাক চাই লওক। এইবিলাক কেশ ৰিৱাৰ্ড মই পাইছোঁ। আপুনিও ঘৰত বহি বহি 1 লাখ পৰ্যন্ত ইনকাম কৰিব পাৰিব। আপুনি খালি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, কেনেকৈ কি কৰিব লাগিব মই ভিডিঅ'টোত সম্পূৰ্ণকৈ কৈ আছোঁ বা দেখুৱাই আছোঁ লাইভ প্ৰুফৰ সৈতে। আপুনি খালি চাব লাগে ভিডিঅ'টো। তাৰ আগত আৰু এটা কথা, আপুনি যদি মোৰ চেনেলত নতুন আহিছে বা প্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি অল কৰি দিয়ক, যাতে আপুনি মোৰ ভিডিঅ'টো প্ৰথমে চাব পাৰে মই আপলোড কৰাৰ লগে লগে। আৰু এটা কথা, মই যিবিলাক ভিডিঅ' আপলোড কৰোঁ 100% ট্ৰাষ্টেড আৰু ৰিয়েল হয়। আপুনি চকু মুদি কৰিব পাৰে, আপোনাৰ কোনো প্ৰব্লেম নহয়। আৰু লাইভ প্ৰুফৰ সৈতে আপোনালোকক দেখুৱাই আছোঁ। আপুনি প্ৰথমতে মোৰ ডিছক্ৰিপশ্যনৰ লিংকৰ পৰা এপটো ডাউনলোড কৰিব লাগিব। আৰু আপুনি যদি ডিছক্ৰিপশ্যনৰ লিংকৰ পৰা ডাউনলোড নকৰি যদি ডাইৰেক্টলি কৰে তেন্তে আপুনি কেশ ৰিৱাৰ্ডটো নাপাব। ডিছক্ৰিপশ্যনৰ পৰা লিংকটো ক্লিক কৰাৰ লগে লগে আপোনাক ডাইৰেক্টলি প্লে ষ্টৰত লৈ যাব। আৰু প্লে ষ্টৰত এপটো 10 মিলিয়নৰ ওপৰত ডাউনলোড আছে, মানে 1 crore ওপৰত ডাউনলোড আছে। আপুনি তাৰ পৰা ডাউনলোড কৰি আপুনি কি কৰিব, এনেকুৱা ধৰণৰ আহিব। এপ অপেন কৰাৰ পিছত আপুনি কি কৰিব, ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি আপুনি সেন্ড OTP ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত 6টা অংকৰ OTP যাব। সেই OTPটো আপুনি ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পিছত আপুনি কি কৰিব, আপোনাৰ ৰিয়েল যিটো পান কাৰ্ড আছে সেই পান কাৰ্ডটো ইয়াত পান কাৰ্ডৰ যিটো পান কাৰ্ড নাম্বাৰ আছে সেইটো ইয়াত এণ্টাৰ কৰিব লাগিব। পান কাৰ্ড একাউণ্ট নাম্বাৰ এণ্টাৰ কৰাৰ পিছত চিম্পলি আপুনি ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি কি কৰিব, আপোনাৰ লাইভ এটা সেলফি দিব লাগিব। যেহেতু 100% ৰিয়েল হয় সেইকাৰণে লাইভ সেলফি দিব লাগিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দিব লাগিব। ইয়াত যিটো পান কাৰ্ডত আছে বা আধাৰ কাৰ্ডতো আছে সেইটো ডেট অফ বাৰ্থ দিব লাগিব। আৰু আপুনি আপোনাৰ জেণ্ডাৰটো সিলেক্ট কৰিব, মেল ফিমেল বা আদাৰ আপোনাৰ যিটো জেণ্ডাৰ হয় আপুনি সেইটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপুনি মেৰিটেল ষ্টেটাছটো সিলেক্ট কৰিব। আপুনি সিংগল নে মেৰিড, আপুনি যদি মেৰিড হয় মেৰিড আৰু সিংগল হ'লে সিংগল। আৰু অকুপেশ্যনটো সিলেক্ট কৰিব, আপুনি ষ্টুডেণ্ট, ৰিটেইলাৰ বা বিজনেছমেন, আপোনাৰ যিটো ভাল লাগে বা আপুনি যিকোনো এটা কৰিলেই হ'ল ইয়াৰ পৰা। তাৰপিছত আপোনাৰ ইনকামটো সিলেক্ট কৰিব। আৰু কি কৰিব, এক্সপিৰিয়েঞ্চ, ট্ৰেডিং এক্সপিৰিয়েঞ্চ, আপোনাৰ যদি কোনো এক্সপিৰিয়েঞ্চ আছে 1 ইয়াৰ বা 2 ইয়াৰ দিব পাৰিব, 9 নিদিব। আৰু কি কৰিব, আপোনাৰ ইয়াতে আপোনাৰ ফাদাৰ নেম আৰু মাদাৰ নাম দিব লাগিব। আপোনাৰ ফাদাৰ নেমটো আপোনাৰ পান কাৰ্ডত পাই যাব আৰু মাদাৰ নাম যিকোনো এটা দিলেই হ'ল, কোনো প্ৰব্লেম নহয়। আপুনি পান কাৰ্ডে চাব পাৰিব আপোনাৰ দেউতাকৰ নাম আছে। আৰু কি কৰিব, ইয়াতে নমিনি সিলেক্ট কৰিব লাগিব। ইয়াতে কি কৰিব, ইয়াতে এটা কথা, ইয়াতে নেক্সট মাৰি দিব। মাৰাৰ পিছত আপুনি কি কৰিব, আপোনাৰ যিটো বেংকত আপুনি যে কেশ ৰিৱাৰ্ডবিলাক পাব সেই কেশ ৰিৱাৰ্ডবিলাক লোৱাৰ কাৰণে আপোনাৰ নামৰ আপোনাৰ যিটো বেংক আছে আপুনি সেইটো বেংকৰ নাম ইয়াতে সাৰ্চ কৰি আপুনি এড কৰিব লাগিব। আপুনি যিকোনো বেংক ইয়াতে এড কৰিব পাৰিব। যিহেতু আপুনি যিটো কেশ ৰিৱাৰ্ড পাব সেইটো আপোনাৰ যিটো বেংক ইয়াতে এড কৰিব সেইটো বেংকত আপোনাৰ পইচাটো ক্ৰেডিট হ'ব 2-3 ঘণ্টাৰ ভিতৰত। আপোনাৰ বেংক একাউণ্টটো এড কৰাৰ পিছত আপুনি ডিজি লকাৰটো কমপ্লিট কৰিব লাগিব। প্ৰচেছটো KYC, প্ৰচেছ ফৰ KYC, আপুনি কি কৰিব, প্ৰচেছ ফৰ KYC ক্লিক কৰাৰ পিছত আপুনি কি কৰিব, এথেণ্টিকেট আধাৰত ক্লিক কৰিব। আধাৰত ক্লিক কৰি আপোনাৰ ডিজি লকাৰটো কমপ্লিট কৰিব লাগিব। আপুনি কি কৰিব, আপোনাৰ আধাৰ কাৰ্ডত যি 14 অংকৰ নাম্বাৰ আছে সেই 14 ডিজিটৰ নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পিছত আপুনি কি কৰিব, নেক্সট মাৰিব। আপোনাৰ আধাৰ কাৰ্ডত আপুনি চাব পাৰিব যে 14 অংকৰ এটা নাম্বাৰ আছে সেইটো ইয়াতে এণ্টাৰ কৰিব লাগিব। আৰু এবাৰ কৈ আছোঁ, এইটো 100% ৰিয়েল হয় আৰু ট্ৰাষ্টেড হয়। 1 crore ওপৰত মানুহ এইটো এপৰ লগত জড়িত হৈ আছে, আপুনি চাগে দেখিলি। আৰু তাৰপিছত কি আহিব, ডিজি লকাৰ। আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম্বাৰ দিছিল সেইটো নাম্বাৰত আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে সেইটো মোবাইল নাম্বাৰত 6 ডিজিটৰ OTP যাব। সেইটো OTP ইয়াত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পিছত আপুনি কি কৰিব, চিম্পলি কণ্টিনিউত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ আহিব। অহাৰ পিছত আপুনি কি এলাউত ক্লিক কৰিব। এলাউত ক্লিক কৰাৰ পিছত ফেচটোত ক্লিক কৰি দিব। ইয়াতে পান কাৰ্ডৰ নিচত টিক মাৰ্কটো দি ফেচত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ কি হৈছে, কমপ্লিট বুলি দেখাব।
KYC কমপ্লিট কৰাৰ পিছত আপোনাৰ ইয়াতে 80% মান হৈ গ'ল। তাৰপিছত আপুনি কি কৰিব, প্ৰচিড টু সিগনেচাৰ আপুনি কি কৰিব, ডিজিটেল একটা সিগনেচাৰ দিব লাগিব। আপুনি ইয়াতে মোবাইলৰ স্ক্ৰিনতে আপুনি একটা সিগনেচাৰ দি দিব, যিকোনো দিব পাৰিব, কোনো সমস্যা নহয়। আৰু কি কৰিব, আপুনি খোলাৰ পিছত আপুনিও আপোনাৰ ফ্ৰেণ্ড বা আপোনাৰ পৰিয়ালৰ সকললৈ ইনভাইট কৰি আপুনি 1 লাখ পৰ্যন্তলৈ ইনকাম কৰিব পাৰিব। আপুনি পাৰ ৰেফাৰত 100 কৈ পাব। আপোনাৰ ঘৰত যিকোনো সদস্য আছে আপুনি কৰিব পাৰিব, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু বেংক ডিটেইলছ থাকিলে। আৰু প্ৰচিড টু ই সাইন, লাষ্ট এইটো ষ্টেপে আছে। প্ৰচিড টু ই সাইনত আপুনি সাইন নাওত ক্লিক কৰিব। আপুনি তলত যে সাইন নাও আছে তাৰপিছত কি কৰিব, NSDL পৰা আধাৰ কাৰ্ডটো ভেৰিফাই কৰি দিব। আপুনি আকৌ আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে ইণ্টাৰ কৰিব লাগিব। ইণ্টাৰ কৰাৰ পিছত আপুনি সেন্ড OTPত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত OTP এটা যাব 6 ডিজিটৰ। আপোনাৰ মোবাইলত যেটো OTP যাব সেই OTPটো ইয়াতে ইণ্টাৰ কৰাৰ পিছত আপোনাৰ ই সাইনটো কমপ্লিট হৈ গ'ল। সাকসেসফুল হোৱাৰ পিছত আপোনাক কংগ্ৰেচুলেশ্যন বুলি দেখাব। এনেকুৱা ধৰণৰ আপোনাকো দেখাব, যেনেকুৱা ধৰণৰ মোক দেখুৱাই আছে, মই যেটো কৰিলোঁ। তাৰপিছত আপোনাৰ হৈ গ'ল। আপুনি এতিয়া কি কৰিব, তাৰপিছত আপুনি সিম্পলি বেক কৰাৰ পিছত আপুনি আকৌ একটু খোলাৰ পিছত আপুনি নিচত এনেকুৱা ধৰণৰ ইউ দেখিব। ইউত ক্লিক কৰিব ৰাইট সাইডত। তাৰপিছত আপোনাৰ ওপৰত যেটো বক্স দেখিছে ইয়াতে ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা ধৰণৰ আপোনাৰ ৰিৱাৰ্ডটো চাব পাৰিব। চাওক, এইবিলাক মোৰ ৰিৱাৰ্ড। আপুনিও এনেকুৱা ধৰণৰ ৰিৱাৰ্ড আপোনাৰো এটা যাব। আৰু ইনভাইট কৰিব, যিমান ইনভাইট কৰিব সিমানে পাব। এক কৰি 1 লাখ পৰ্যন্ত আপুনি ইনকাম কৰিব পাৰিব। মোৰ এতিয়া 300 টকা এভেইলেবল আছে, এইটো উইথড্ৰল মাৰিব পাৰিম। আপোনাৰ কি কৰিব, আপুনি যদি আজি ৰেজিষ্টাৰ কৰে, আপোনাৰ যদি আজি কমপ্লিট হয় 2 পৰা 3 ঘণ্টাৰ ভিতৰত আপোনাৰ 100 টকাটো সোমাই দিব। আৰু মই আপোনাক এই 300 টকা উইথড্ৰল কৰি দেখুৱাইছোঁ আপোনাক লাইভ। আপুনিও আপোনাৰ যেটো পইচা পাব আপুনি এনেকৈ উইথড্ৰল কৰিব। উইথড্ৰল কৰাৰ পিছত আপোনাৰ 2 পৰা 3 ঘণ্টাৰ ভিতৰত আপোনাৰ বেংকত সোমাই দিব। আৰু যদি আপোনাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। আৰু যদি এনেকুৱা ধৰণৰ ৰিয়েল আৰ্নিং এপ লাগে তেন্তে আপুনি ভিডিঅ'টোত কমেণ্ট কৰি জনাব আপোনাৰ যদি এনেকুৱা আৰু ৰিয়েল আৰ্নিং লাগে। আৰু আপুনি আপোনাৰ ঘৰৰ যাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আছে সেইসকলৰ পৰাও আপুনি এশকৈ শ্বেয়াৰ কৰি ইনকাম কৰিব পাৰিব। আপুনি 1 লাখ পৰ্যন্ত আপুনি ইনকাম কৰিব পাৰিব। পাৰ ৰেফাৰত আপুনি 100 টকাকৈ পাব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজি ইয়ালৈকে সমাপ্ত কৰিছোঁ।